हेलो फ्रेंड्स स्वागतम জানাইছো আমাৰ এই ইউটিউব চেনেললৈ আজি মই এইটো বিষয়ত জনাব চেষ্টা কৰিম যে আপোনাৰ ফেসবুকত যদি মেসেজ কৰিব যাতে ধৰক আপোনাৰ ফ্ৰেন্ডছক কৰিলে বা পাব্লিকক কৰিলে মেসেজ কৰোতে যদি এইটো নটিফিকেশন আহে যে সৰি সামথিং ৰং প্লিজ ট্ৰাই এগেইন লেটাৰ তেনেহলে আপুনি কি কৰিব কেনেকৈ সলভ হ'ব এইটো প্ৰবলেমটো কি কাৰণে হয় এইটো প্ৰবলেম তো জানিবলৈ ভিডিওটো চাই থাকক চাওক এইটো প্ৰবলেম হয় আমি যদি এদিনত বহুত মেসেজ কৰি দিও ধৰক 100টা মান মেসেজ কৰি দিও 100টা মান মানুহক মেসেজ পঠাই দিও তেতিয়া হলে এইটো প্ৰবলেম হ'ব পাৰে বা পাব্লিকক মেসেজ ফ্ৰেন্ডছত নহয় পাব্লিকক যদি মেসেজ পঠাই ফ্ৰেন্ড লিষ্টত নহাকে তেতিয়া হ'ব পাৰে এইটো ঠিক আছে এইটো সলভ কেনেকৈ হ'ব চাওক এইটো নিজে সলভ হৈ যাব নিজে কৰিব দৰকাৰ নাই এইটো নিজে 1-2 দিনৰ পিছত তাৰ পিছত মেসেজ কৰিব পাৰিব ঠিক আছে তো আপোনালোকে গম পাইছে যে এইটো কি কাৰণে হয় কেনেকৈ সলভ হৈ যাব তো আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিও লৈ তেতিয়ালৈ বাই